Hello guys, তো আজি আমি সৰস্বতী পূজালৈ গৈ আছো। সৰস্বতী পূজা মানে আমাৰ স্কুললৈ যাবলৈ অলপ দিগদাৰ হ'ল, সেইকাৰণে যাব নোৱাৰিলোঁ। সেইকাৰণে আমাৰ ওচৰৰ স্কুল এখনলৈ যাওঁ, তো তাত চাওঁগৈ আজি। বলক আজি মই এইটো ফাৰ্ষ্ট ব্লগ আৰু ব্লগটো আৰম্ভ কৰোঁ ডিভি ষ্টাইলত। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা তোমাকে দেখিলে নজনাকে কাষৰলৈ আহিলে চাকৰো মনলৈ কয় কথা তুমি বিনা মই তো পাই গ'লোহি মই স্কুলখন। এতিয়া অলপ এক্সপ্ল'ৰ কৰি দেখুৱাইছোঁ। আমাৰ ঘৰলৈ কিবা এটা আনিবলৈ আকৌ গৈ আছো। তোমাৰ আমি আহি পাইছো আমাৰ বিস্কুট চোৰৰ ঘৰ। যি মানে বিস্কুট চোৰ মানে মামা ককাও নহয়, যিসকলে আমাৰ UOC চাইছিলে তেওঁলোকে গম পাব বিস্কুট চোৰ কোন হয়। আৰু যদি নাই চোৱা ডিছক্ৰিপশ্যনত লিংক দি দিম, চাব। নহ'লে মোৰ চেনেলটো ভালকৈ চাব, তেতিয়া পাই যাব। ন প্ৰব্লেম। আহি আছে তেওঁ ওলাই মেলি, তো আমি আকৌ তাত লগ পাম। আমাৰ মিউজিক ক্লাছৰ ছাৰৰ লগত অলপ ওলাই গৈছোঁ দোকানলৈ। আৰু আমাৰ হনুমান মন্দিৰ কেতিয়াবা সময় পালে বাৰু তাত ব্লগ বনাম। বৰ ধুনীয়া মন্দিৰটো দেই। মেম্বাৰ আহি গ'ল আমাৰ এইজন, আৰু এইজন আমাৰ চিনি পাই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে খুব। আমি অকণমান ফুৰিবলৈ আহিছোঁ, আকৌ গৈ থাকোঁ। মডাৰ্ণ সৰস্বতী পূজা হ'লে চাদৰ মেখেলা। এয়া মিউজিকৰ ক্লাছত চাকি জ্বলোৱা হৈছে। মই ধূপ জ্বলাই থৈ গ'লোহি, ভিডিঅ' কৰিবলৈ নহ'লে, সেইকাৰণে দেখাব নোৱাৰিলোঁ। এয়া আমাৰ ছাৰ, এয়া সৰস্বতীসকলে চাকি জ্বলাই আছে। কিছুমান সৰস্বতী আছে, কিছুমান বাৰু হেৰি আমিও আছোঁ আৰু মানে। এইকণ জেগা কিছুমানে চাগে চিনি পাইছে। ইয়াত বহুত শ্বৰ্ট ফিল্মৰ শ্বুটিং হয়, গানৰ শ্বুটিং হয়, মানে কভাৰ চঙৰ শ্বুটিং হয়। এতিয়া আমি ফটো মাৰিবলৈ আহিছোঁ, অলপ দেখুৱাই দিছোঁ আৰু মানে জেগা অকণ অলপ চিনি পাবলৈ। ষ্টাইল চাওক, ষ্টাইল। আমাৰ নতুন মেম্বাৰ এজন আহি পাইছেহি। এয়া আৰু আমিকেইটা আছোঁৱেই। ই মোৰ লগৰে মানে স্কুললৈ যাম বুলি কৈছিলে, যাবলৈ এই গম পালে আৰু বাদ দিয়ক আৰু সেইখিনি আৰু। এই সৰস্বতী গোট খালেহি, এয়া ব্লগত উলিয়াব লাগে উলিয়াইছোঁ। বেছি ছাবস্ক্ৰাইবাৰ নোহোৱা পিছে মোৰ 200 কিমান নাই, 300 নেকি। এয়া মিউজিক ক্লাছৰ মেম্বাৰ এজন বহুত দেৰিকৈ আহি পাইছে। আমাৰ দাদা আহি পাইছেহি বৰ্তমান, বহুত দেৰিকৈ আহিছে। ছাবস্ক্ৰাইব প্লিজ। এয়া খানা। তো ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, কমেণ্টটো কৰি দিব আৰু অন কৰি থ'ম।